ওয়েলকাম টু মাই ইউটিউব চেনেল। এটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। আজি আপোনালোকৰ লগত কেইটামান ইভিএছৰ অৰ্থাৎ এনভাইৰনমেণ্ট সায়েন্সৰ কেইটামান কোৱেশ্চন এনসাৰ আপোনালোকৰ লগত ডিসকাস কৰিবলৈ ওলাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো ভালদৰে চাব আৰু উপকৃত হ'ব বুলি আশা কৰিছো। আহকচোন এবাৰ পঢ়ি লওঁ গোটেইকেইটা কোৱেশ্চন। ইয়াতে 1 নম্বৰ দিয়া আছে যে বছৰি পৃথিৱীৰ পৰা হেৰাই যোৱা জৈৱ প্ৰজাতিৰ সংখ্যা বৈজ্ঞানিক পৰিক্ৰমা মতে প্ৰায় ফাৰ্স্ট অপশন 10,000, সেকেন্ড অপশন 1000, থাৰ্ড অপশন 100, ফোর্থ এনসার 10টা। ইয়াৰে ৰাইট এনসাৰটো হৈছে ক 10,000। আৰু 2 নম্বৰটো দিছে যে কাৰ্বন মনক্সাইডে মানুহৰ কোন দেহ অংশত ক্ষতি কৰে। ফাৰ্স্টটো দিছে হৃদযন্ত্ৰ, সেকেন্ডটো দিছে তেজ, থাৰ্ডটো দিছে ছাল, ফোর্থটো দিছে হাড়। ইয়াৰে অপশন ৰাইট এনসাৰটো হ'ব খ তেজ। থাৰ্ডটো চাও, চিপকো আন্দোলন প্ৰথমতে ক'ত আৰম্ভ হৈছিল। ফাৰ্স্টটো দিছে ৰাজস্থান, সেকেন্ডটো দিছে বিহাৰ, থাৰ্ডটো দিছে আসাম, ফোর্থটো দিছে উত্তৰ প্ৰদেশ। ইয়াৰে ৰাইট এনসাৰটো হ'ব এনসাৰ ক ৰাজস্থান। ফোর্থটো দিছে যে নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল। অপশন কেইটা চাও, ফাৰ্স্ট অপশনটো দিছে 1970, সেকেন্ড অপশন দিছে 1980, থাৰ্ড অপশন দিছে 1990 আৰু ফোর্থ অপশন দিছে 2000। কিমান চনত চাও বাৰু নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল। এনসাৰটো দিয়া আছে গ 1990। 5 নম্বৰটো দিছে যে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত আইন কিমান চনত গৃহীত হয়। ইয়াতে অপশন কেইটা চাই লও। ফাৰ্স্ট অপশন দিছে 1995, সেকেন্ড দিছে 1992, থাৰ্ডটো দিছে 1990 আৰু ফোর্থটো দিছে 1985। ইয়াৰ ৰাইট এনসাৰটো হ'ব এনসাৰ ক 1995। এই তিনিটা কোৱেশ্চন কিন্তু মোস্ট ইম্পৰ্টেন্ট হয়। 6 নম্বৰটো দিছে যে ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ আইন কিমান চনত গৃহীত হয়। ফাৰ্স্টটো দিছে 1950, সেকেন্ডটো দিছে 1960, থাৰ্ডটো দিছে 1972 আৰু ফোর্থটো দিছে 1980। ইয়াৰে ৰাইট এনসাৰটো হ'ব এনসাৰ গ 1972। আৰু ইয়াতে দিছে 7 নম্বৰটো যে সেউজ গৃহ গেছৰ বৃদ্ধিয়ে বেমাৰ আজাৰ হ্ৰাস কৰে নে বৃদ্ধি কৰে। এইটো হয়, আমি জানোৱে সকলোৱে যে সেউজ গৃহ গেছৰ যিটো গ্ৰীণ হাউচ গেছ বুলি কয় সেইটো গেছৰ পৰা কি বেমাৰ আজাৰ বৃদ্ধিয়ে কৰে, এইটো সবে জানে। আৰু এটা দিছে 8 নম্বৰটো যে কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত হয়। ইয়াতে ফাৰ্স্ট অপশন দিছে 1960, সেকেন্ডটো দিছে 1969, থাৰ্ডটো দিছে 1954, ফোর্থটো দিছে 1980। ইয়াৰে অপশনটো হ'ব ৰাইট এনসাৰটো ঘ 1980। আৰু ইয়াতে দিছে 9 নম্বৰটো দিছে কোন চনত ভাৰতৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়। ইয়াতে দিছে অপশন দিছে ফাৰ্স্ট 1951, সেকেন্ডটো দিছে 1981, থাৰ্ডটো দিছে 1991 আৰু ফোর্থটো দিছে 2001। ইয়াৰে ৰাইট এনসাৰটো হ'ব খ 1981। এবাৰ 10 নম্বৰ কোৱেশ্চনটো আমি চাই লওঁ। ইয়াতে দিছে যে কোন চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়। এইটো অপশন কেইটা চাই লওঁ যে 1974, 1984 আৰু থাৰ্ডটো দিছে 1994 আৰু ফোর্থটো দিছে 2004। ইয়াৰে ৰাইট এনসাৰটো হ'ব ক 1974। পৰিৱেশৰ জৈৱ উপাদান মানে অপশন কেইটা চাও, প্ৰাণী আৰু উদ্ভিদ, থাৰ্ডটো দিছে সেকেন্ডটো দিছে শক্তি, থাৰ্ডটো দিছে পদাৰ্থ আৰু ফোর্থটো দিছে পদাৰ্থ আৰু শক্তি। অৱশ্যে পৰিৱেশৰ জৈৱ উপাদান মানে প্ৰাণী আৰু উদ্ভিদ, কাৰণ এই দুটাই মেইন কম্পোনেন্ট যাৰ দ্বাৰা আমি পৰিৱেশৰ যিটো মানে পৰিৱেশ গঠনৰ যিটো মূল সেই দুটাই হয় প্ৰাণী আৰু উদ্ভিদ। আৰু 12 নম্বৰটো দিছে যে পৰিৱেশে কোন এজন ব্যক্তিৰ জিনক বাদ দি আন সকলোকে প্ৰভাৱ পেলাব পাৰে। কথাষাৰ কোনে কৈছিল। ইয়াতে দিছে ফাৰ্স্ট অপশন মহাত্মা গান্ধী, সেকেন্ডটো দিছে নিউটন, থাৰ্ডটো দিছে ৱৰ্ডছৱৰ্থ আৰু ফোর্থটো দিছে কৃষ্ণকান্ত সন্দিকৈ। ইয়াৰে ৰাইট এনসাৰটো হ'ব ৱৰ্ডছৱৰ্থ। আৰু 13 নম্বৰটো দিছে যে বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ বৰ্তমান বয়স। ফাৰ্স্টটো দিছে 390 কোটি বছৰ, সেকেন্ডটো দিছে 460 কোটি বছৰ আৰু থাৰ্ডটো দিছে 500 কোটি বছৰ। ইয়াৰ মেইন এনসাৰটো হ'ব খ
460 কোটি বছৰ 14 নম্বৰ এনসাৰ দিছে UNEP মানে ইয়াৰ ফুল ফৰ্ম বিচাৰিছে এইটা কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় বিলক আহে কিন্তু সব SSC হোক আপোনাৰ যিকোনো ইন্টাৰভিউত আহে এবিলাক আহে কিন্তু ইয়াৰ ফাৰ্স্টটো দিছে যে এক নম্বৰটো ইউনাইটেড নেশনস এনভায়ৰনমেন্ট প্ৰগ্ৰাম সেকেন্ডটো দিছে যে ইউনাইটেড নেশনস এনভায়ৰনমেন্ট পলিসি থাৰ্ডটো দিছে ইউনাইটেড নেশনস ইকোলজিক্যাল প্ৰগ্ৰাম আৰু ফোৰ্থটো দিছে যে ইউনাইটেড নেশন ইকোলজিক্যাল প্ল্যান ইয়াৰ মেইন এনসাৰটো হ'ব ৰাইট এনসাৰটো হ'ব ক যে ইউনাইটেড নেশনস এনভায়ৰনমেন্ট প্ৰগ্ৰাম UNEP মানে হল ইউনাইটেড নেশন এনভায়ৰনমেন্ট প্ৰগ্ৰাম 15 নম্বৰটো চাই লও 15 নম্বৰটো দিছে যে ৰাষ্ট্ৰসংঘই মানৱ পৰিৱেশ সম্পৰ্কীয় বিশ্ব সন্মিলন কোন চনত অনুষ্ঠিত কৰিছিল অপচন কেইটা চাই লও অপচনটো ফাৰ্স্টটো দিছে যে 1952 সেকেন্ডটো দিছে 1962 থাৰ্ডটো দিছে 1970 ফোৰ্থটো দিছে 1972 ইয়াৰ ৰাইট এনসাৰটো হ'ব 1972 ৰাষ্ট্ৰসংঘই মানৱ পৰিৱেশ সম্পৰ্কীয় বিশ্ব সন্মিলন 1972 চনত অনুষ্ঠিত কৰিছিল 16 নম্বৰটো হৈছে যে প্ৰকৃতিয়ে প্ৰতিজন মানুহৰ অভাৱ পূৰণ কৰিব পাৰে কিন্তু লোভ হৰণ কৰিব নোৱাৰে হয় কথাটো ঠিকই কৈছে যে প্ৰকৃতিয়ে প্ৰতিজন মানুহৰ অভাৱ পূৰণ কৰিব পাৰে ঠিকই কিন্তু লোভ কেতিয়া হৰণ কৰিব নোৱাৰে এই কথাষাৰ কোনে কৈছিল যে ফাৰ্স্টটো দিছে মহাত্মা গান্ধী সেকেন্ড অপশনটো দিছে শংকৰদেৱ থাৰ্ডটো দিছে আইনষ্টাইন ফোৰ্থটো দিছে নিউটন ইয়াৰ ৰাইট এনসাৰটো হ'ব ক মহাত্মা গান্ধীয়ে কৈছিল যে প্ৰকৃতিয়ে প্ৰতিজন মানুহৰ অভাৱ পূৰণ কৰিব পাৰে কিন্তু লোভ হৰণ কৰিব নোৱাৰে ইংৰাজী যেটো 16 নম্বৰ দিছে যে ইংৰাজীন এনভায়ৰনমেন্ট শব্দটো কোন ভাষাৰ পৰা অহা ফাৰ্স্টটো দিছে ফৰাসী সেকেন্ডটো দিছে জাৰ্মান থাৰ্ডটো দিছে লেটিন ফোৰ্থটো দিছে সংস্কৃত ইয়াৰ ৰাইট এনসাৰটো হ'ব ক ফৰাসী ইংৰাজী এনভায়ৰনমেন্ট শব্দটো ফৰাসী ভাষাৰ পৰা অহা 18 নম্বৰটো দিছে যে মানৱ অধিকাৰ সম্পৰ্কীয় বিশ্ব ঘোষণাপত্ৰ কোন চনত ঘোষিত হৈছিল অপচন কেইটা চাও ফাৰ্স্টটো দিছে 1945 সেকেন্ডটো দিছে 1947 থাৰ্ডটো দিছে 1948 আৰু ফোৰ্থটো দিছে 1950 ইয়াৰ ৰাইট এনসাৰটো হ'ব গ 1948 19 নম্বৰটো চাই লও যে সাইলেন্ট প্ৰিন্ট নামৰ গ্ৰন্থখনৰ লেখক কোন সাইলেন্ট প্ৰিন্ট নামৰ এখন গ্ৰন্থখনৰ লেখক হৈছে অপচন কেইটা কি চাও যে ওয়াৰ্ডছৱৰ্ড সেকেন্ডটো ৰবীন্দ্ৰনাথ থাৰ্ডটো ৰিচাৰ্ড কাৰ্চন আৰু ফোৰ্থটো দিছে নিৰুপমা বৰগোহাঁই ইয়াৰে ৰাইট এনসাৰটো হ'ব গ ৰিচাৰ্ড কাৰ্চন পৰিৱেশ সমালোচনা কোনখন বিষয়ত অন্তৰ্গত ইয়াৰে অপচন কেইটা দিছে সাহিত্য সেকেন্ড দিছে পৰিৱেশ বিজ্ঞান থাৰ্ডটো দিছে ভূ বিজ্ঞান আৰু ফোৰ্থটো দিছে প্ৰযুক্তিবিদ্যা ইয়াৰে ৰাইট এনসাৰটো হ'ব ক সাহিত্য সেকেন্ড 21 নম্বৰটো দিছে যে গ্ৰীকসকলে পৃথিৱীক কি নামেৰে পূজা কৰে গ্ৰীকসকলে পৃথিৱীক কি সকল ভাৱে পূজা কৰে চাও কি নামেৰে ফাৰ্স্টটো দিছে দুৰ্গা সেকেন্ডটো দিছে লক্ষ্মী থাৰ্ডটো দিছে ঈশ্বৰ ঘৰটো দিছে গইয়া ইয়াৰে ৰাইট এনসাৰটো হ'ব গইয়া মানে গ্ৰীকসকলে পৃথিৱীক গইয়া নামেৰে পূজা কৰে আশা কৰো ফ্ৰেণ্ডছ ভিডিওটো আপোনালোকক ভাল লাগিছে যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ